समखंआव धेमाजि जिल्ला मिसिं फोरोंगिरि कमिटिनि जथुम्मा दुलाराय मिसिं फोरोंगिरि समाजनि धेमाजि जिल्ला कमिटिनि मोनसे गेवलां जथुम्माखौ समखं गोजौसिन गेजेरारि फरायसालियाव लानाय जायो। धेमाजि जिल्ला मिसिं फोरोंगिरि समाजनि आफादगिरि गुणबिकास पेगुआ आफादगिरि मासि लानायाव मेलनि थांखिखौ बेखेवनानै होयो। धेमाजि जिल्ला मिसिं फोरोंगिरि समाजनि गाहाय नेहाथारि सगेन पाइटआ हाबाफारियाव दुलाराय मिसिं फोरोंगिरि समाजनि बोसोनगिरि भगिरथ मिरि, डिम्बेश्वर पेगु, सोलोंथाइ नेहाथारि जहान दले, धेमाजि जिल्ला मिसिं फोरोंगिरि समाजनि लेङाइ आफादगिरि डिम्बेश्वर तायुं लोगोसे गुबुन गुबुन बिबानगिरिफोरा बाहागो लायो। लोगोसे फैबाय थानाय समाव सोलोंथाइखौ लानानै माबायदि दावगालांनांगौनि खामानि मावगोन, माखासे गोरिब नखरनि गथ'फोरा फरायनायाव उसुबिदा जानाय जेंनाखौ बोस्रांनो फरायसाफोरा माबायदि सोलोंथाइ लानानै ओनसोलनि मिसिं समाजनि मुं लाखिनो हागोन बेफोरनि सायाव गुवारै सावरायलायो। আমি আজি সদৌ অসম মিচিং শিক্ষক সমাজৰ পৰা ইয়াত আমি সমবেত হৈছোঁ। আমাৰ এই গ্ৰীষ্ম বন্ধত আমি কেইটামান কাৰ্যসূচী লৈছোঁ। আমাৰ জিলাই জিলাই আমাৰ সমিতি গঠন হৈ আছে। 2019 চনতে আমাৰ অল মিচিং টিচাৰ এছ'চিয়েশ্যন সেইটো গঠন কৰা হৈছে আৰু তাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি এই গ্ৰীষ্ম বন্ধত কেইটামান আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি আমি ইয়াত আহিছোঁ। ইয়াৰ পিছত কেইদিনমানৰ পিছত আমি আকৌ জোনাইত যাম। জোনাইৰ পৰা আকৌ গোগামুখ, ধেমাজি এনেকুৱাকৈ আমাৰ সমিতি গঠন কৰা হ'ব। আৰু আমাৰ লক্ষ্য উদ্দেশ্য আমাৰ সুদূৰ প্ৰসাৰী, আমাৰ বহুত মানে দীঘলীয়া আমাৰ কাৰ্যসূচী আছে, সেইখিনি আমি কৰি যাম। আজি আমি জিলা কমিটিৰ ফালৰ পৰা মিচিং টিচাৰ এছ'চিয়েশ্যন ফালৰ পৰা ইয়াত সমখনত উপস্থিত হৈ অতি আনন্দিত হৈছোঁ। আমাৰ লক্ষ্য উদ্দেশ্যটো এইটোৱে যে আমি আমাৰ সমাজৰ পিছপৰা শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰী, এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ কি হৈছে আৰ্থিক দুৰ্বলতাৰ থকাৰ কাৰণে সিহঁতে শৈক্ষিক দিশটো সিহঁতে উন্নতিকৰণ কৰিব নোৱাৰাৰ ফলতে আমি মিচিং টিচাৰ এছ'চিয়েশ্যনে আমি আঁত ধৰি সিহঁতৰ যিটো ইকনমিকেল ক্ৰাইচিছ এইকেইটা সহায়ৰ উদ্দেশ্যত এইখন সমকঙলৈ আহিলোঁ, যাতে নেকি এইখন সমকঙৰ মিচিং সমাজৰ উন্নয়ন হওক আৰু তাৰ পৰৱৰ্তী আমি নেক্সট কিবা কাৰ্যসূচী আমি জোনাইত লোৱা হৈছে। ধন্যবাদ।